প্ৰথম কাতি বিহু নেকি যিটো মই ৰাণাৰ অবিহনে পাৰ কৰিছো আৰু শকুন্তলা শুনটো তই এতিয়া ঘৰখন চলাব লাগিব এতিয়া এইখন ঘৰত মতা মানুহ বুলি তই আৰু তোৰ বাবা খুৰা ককা আৰু কোনো নাই মতা মানুহ বুলি তহঁত দুটাই মিলি ঘৰখন পৰিপাতি কৰিব লাগিব আইতা তুমি চিন্তা কৰি নাথাকিবা ব'লা আমি বাৰান্দালৈ যাওঁ আৰু তুলসী তলত চাকি জ্বলাবলৈ আছে আৰু এতিয়া সন্ধিয়া সময় হৈছে আৰু মানে আমি গাঁৱলৈও যাবলৈ আছে নহয় সোনকালে যাব লাগিব ব'লা হ'ব বল আৰে বাহ নিহাৰিকা তইনো বহুত ধুনীয়া বস্তু বনাব জান মাজনী এতিয়া আমি তুলসী তলত চাকি জ্বলাওঁ বল কাতি বিহুৰ চাকি জ্বলালো সকলোৱে যেন মংগল হওক আৰু এই ভাইৰাছ চাইৰাছবোৰ যাওক তাই কামনা কৰিলোঁ আৰু এনেকৈ আৰু সৰু সুৰাকৈ কাতি বিহুটো পাতিছোঁ সকলোলৈ কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ দেই সকলো সুখী থাকক জোনাকী এতিয়া আমি গাঁৱলৈ যাব লাগে নহয় পথাৰত চাকি এগছ দি থৈ আহিবগৈ লাগে তাত সি খেতি কৰি থাকে ব'লা মই মানে তোমাৰ আইতাই মোক লগ ধৰিছে গাঁৱলৈ যাবলৈ সেইকাৰণে তোমাৰ মাতটো কিন্তু বহুত মিঠা সঁচাকে কৈছো তোমাৰ মাতটো কিন্তু বহুত মিঠা আৰু ফ্ৰেণ্ড হ'বা বিকি বাপুকণ তোমালোক দুটাই গৈ পথাৰত চাকি গছি দি থৈ আগে যোৱা আৰু বোলে মতা মানুহে চাকি দিলে ভাল আৰু ময়ূৰদীপ তুমিও যোৱা তইতো টাউনত থাকি থাকি গাঁৱৰ বোকা পানী চোৱাই নাই বাৰু যা চাকি গছি জ্বলালো এতিয়া আৰু কি কৰিম সেয়া অলপকৈ কৰা যে খেতিটো ভাল হয় আৰু চবৰে খেতি ভাল হ'বলৈ কামনা কৰা শুভ কামনা